আজি আমি হোল ফেমিলিয়ে ধেমাজিৰ পৰা হদিয়ালৈ অলপ মানে ফুৰিবলৈ গৈছোঁ সো ধলাউজীয়া ব্ৰিজটো দেখি অলপ ৰৈ দিলোঁ তাত আমি আহি পাই গ'লো ফাইনেলি এটা হল লখিমপুৰ কোৱা মস্তে বলে like comment share and subscribe আমি অকণমান আহিলোঁ ইয়াৰ ৰেষ্ট ল'বলৈ ৰিজৰ্ট আহিছে এইটো অকণমান বহুত পুৰণা ঘৰ এটা ভুটীয়া বাংলা লিখীয়া কি নাজানো ইয়াত আগতে জুবিন পাপনহঁতৰ থাকি গৈছে বুলি কৈছে জানো বহুত ভয় লগা দেই বহুত ধুনীয়া ৰুম এইটো এইটো ইয়াত চাওক কিমান ধুনীয়া আৰু চাব নাইচ আৰু দেখাম ৰ'ব কিমান ধুনীয়া বহুত ধুনীয়া পৰিৱেশ মানে মানে বাহিৰে বনোৱা আছে বহুত ধুনীয়া গ'ল আৰু টাইম বহুত ধুনীয়া চব বাহিৰে বনোৱা একদম মানে মজা ঘৰটো এদিন থাকিব আহিব লাগিব মই মানে ভাইটিক বুজাই আছোঁ মই যেতিয়া খোজকাঢ়ি যাম ভিডিঅ' কৰিম সিও বুজি পাই গৈছে একদম ধুনীয়াকৈ মই খোজকাঢ়ি যাওঁতে ধুনীয়াকৈ ভিডিঅ' কৰি আছে আমি মানে এতিয়া হদিয়াৰ পৰা ধেমাজিলৈ ৰিটাৰ্ণ হৈছোঁ কিন্তু ৰাস্তাতে বস্তু এটা দেখি পেলাই মই থমকি ৰৈ গ'লোঁ অলপ বাগানত অলপ আহিছোঁ চাবলৈ বাগানখন তাৰপৰা আহিলোঁ হদিয়াৰ পৰা এতিয়া আমি আহি অকণমান বাগানখনত সোমাইছোঁ তাৰপিছত ঘৰলৈ যাম ইমান ধুনীয়া বাগান বাই বাই গাইছ চ' আমাৰ গাড়ী পামচাৰ হ'ল মোৰ ফোনটো অন নোহোৱা হৈ থাকিলে আচ্ছা বেয়া চেনেলত বগীবলৈ ফচি আছোঁ এতিয়া গাড়ী ঠিক কৰি আছোঁ যাম আৰু ফোনটো বেয়া থাকিলে সেইটো কাৰণে ইয়াৰ পৰা আহিছোঁ আৰু কি ক'ব কি দুখ মোৰ কেমেৰা কোৱালিটি ঘাটিয়া উপায়টো নাই বাই বাই গুড বাই গুড নাইট জয় অসম